Hi, Gesto. Hey, dosto. আৰু এটা সেপ্টেম্বৰৰ মাহ আৰু চাব পাৰি বগৰী কেনেকুৱাকৈ লাগি আছে ইয়াতে guys, good morning. Welcome to my new blog and Facebook profile. और এতিয়া মই আছো চাবৰে ফুল এসি নেচাৰেল এসি তলত মানে বাগছৰ তলত ধুনিয়া চাহ আৰু এপিনে চাবৰে কি ধুনিয়া ৰ'দ দি আছে আৰু এপিনে চাব পাৰে মই বহি আছো চাবৰে কি ধুনিয়া চাং পাতিছে দাদাহঁতে গাঁৱৰ ইয়াতে বহি আছো আৰু মোৰ লগত কোন কোন আছে চাব পাৰে হ'ল মাইনা আমাৰ ডেকাৰ ছোৱালী আৰু এইপিনে হ'ল মোৰ ল'ৰা ধুনীয়া আমি চাদ এচিড বহি আছো না ক'ত বহি আছো এচিড বুলি কয় এচিড আমি বহি আছো ধুনীয়া নেচাৰেল এচি হেৰি ক'ত বহি আছা এই জায়গাখিনি মই আপোনালোকক অলপ দূৰৰ পৰা দেখাই দিওঁ কেনেকুৱা এচি মানে টাইপৰ জায়গা হয় এইখিনি চাহ পৰা জায়গা আপোনালোকক দেখাই আছোঁ দূৰৰ পৰা এইপিনে চাব পাৰে কিমান ৰ'দ এইপিনেও ৰ'দ আৰু এইপিনে চাব পাৰে এইজোপা হ'ল বাঁহগছ বিজুলী বাঁহ আৰু ইয়াৰ তলত আমি বহু একচুৱেলি এইখন চাং পতা আছে আৰু ইয়াতে আম গছ এডাল আছে ডাঙৰ আম এইপিনে আৰু এইখিনিতে আমি বহুত ধুনীয়া চাহ পৰি আছে চাব পাৰে Hi, Gesto. Hey, dosto.
আৰু গাইছ মই এতিয়া আছোঁ বগৰী গছৰ তলত আৰু এতিয়া ছেপ্টেম্বৰ মাহ আৰু চাব পাৰি বগৰী কেনেকুৱাকৈ লাগি আছে ইয়াতে বগৰী বহুত মিঠা বগৰী হয় চাব পাৰে বগৰী এনেকুৱাকৈ লাগিছে ইয়াতে আৰু নতুনকৈ ফুলিও আছে ইয়াত এইবিলাক আৰু এইপিনে ডাঙৰ ডাঙৰ পকাও আছে বাৰু ফাইনেলি ঘৰত আহি পালোঁ বহুত গৰম আৰু বগৰী চাব পাৰে এনেকুৱা টাইপৰ বগৰী লৈ আহিলোঁ ঘৰত খাম এতিয়া